মানে মই ইয়াতে একো চিনি নাপাওঁ ই মানে জানে গোটেইখিনি কিন্তু ই বৰ্তমান লাইনত আছে সুধি আছোঁ মাত চাত একো দিয়া নাই যোৱাকালি যদিও মানে কি কামাখ্যাত মানে আহিম বুলি ভাবিছিলোঁ আমি কামাখ্যাত যাম বুলি ভাবিছিলোঁ কিন্তু মানে বিশেষ অসুবিধা মানে কি আমি বহু ৰাতি হৈছিল আহি পাওঁতে গতিকে কামাখ্যাত যোৱা নহ'ল আৰু মানে অম্বুবাচী মেলাৰ গেট খোলাও দিছিল গতিকে যোৱা নহ'ল সেনেকৈ চ' আজি আমি নতুনকৈ ওলাইছোঁ বাৰু যাত্ৰা আৰম্ভ কৰিছোঁ ৰাতিপুৱা এতিয়া 9টা বাজি গৈছে গতিকে বৰ্তমান আছোঁ মই আমাৰ যিখন গুৱাহাটীৰ চিৰিয়াখানা অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান গতিকে যাই চাওঁ বাৰু চ' শুনামতে ইয়াতে ATM কাৰ্ড লাগে বোলে মানে সোমাওঁতে আৰু টিকেটটো কাটিব লাগিলে ইয়াতে বোলে কেছ মানে টিকট নহয় কিন্তু আমাৰ মানে ATM নাই লগত দিলে কেছে দিব লাগিব চাওঁ বাৰু যাই চাওঁ তো বাইকখন ইয়াতে পাৰ্কিং কৰিলোঁ বাইক থাকোঁ ন ইয়াতে লগ কৰিছে এইটো কি হয় পাৰ্কিঙৰ নম্বৰ দি এইটো আহোঁতে দিব লাগিব পইচাটো কিমান 20 to 27 ত' গাড়ীখনৰ পাৰ্কিঙৰ কাৰণে মানে পইচা লয় বাৰু টিকট এটা দিছে আমাক আমাৰ নাম্বাৰ কিমান 56 চ' আমাক ক'লে তাত যে টিকটটো আজিকালি অনলাইন চলে কেছ নচলে চ' চাওঁ বাৰু মই সিদিনাখনে গুগল একাউণ্ট খুলিছোঁ জাষ্ট মই খুলি দিছোঁ 200 কি টকা আছে হপায় যদি সেইখিনি ধৰ আৰু আপোনালোককো দেখাব পাৰিম আমিও চাব পাৰিম চিৰিয়াখানাখন গতিকে চাই থাকক খুব সুন্দৰ ব্লগ এটা আৰম্ভ হ'বলৈ গৈ আছে কিতনা পইচা ইমান 7 টকা 42 পইচা ইয়াত 7 টকা আছে মই চেক কৰিব লাগিব 200 প্লাছ আছে আৰু চ' মৰ্ণিং আহিছোঁ চিৰিয়াখানাত একদম ক্লাইমেটটো ভাল লাগে আমি আম্বানী মানুহ না ভাই ঠাণ্ডা কাউণ্টাৰত গ'লোঁ টিকেট কাটিবৰ কাৰণে মানে তাত গুগল পে'টো আমি নিজে কৰিব লাগে মোৰ কি হৈছে মোৰ গুগল পে' আছে বাট মই পাছৱৰ্ডটো পাহৰি গৈছোঁ এতিয়া মানে ইয়াৰ মানে বেলেঞ্চ নাই মানে কৈছোঁৱে চ' ইয়াৰ তাত মানে বেলেগ এজনৰ পৰা বেলেঞ্চটো লৈ ল'ম এতিয়া ইয়াৰ পাছৱৰ্ডটো মনত আছে বাৰু ই এতিয়া কৰিব আৰু মোৰ একাউণ্টত আছে 7 টকা ইয়াৰ একাউণ্টত 7 টকা আছে এতিয়া বেলেগৰ পৰা ধাৰ ল'ব লগা হৈছে অৱস্থা মোৰ চব মোৰ লগত এতিয়া আছে তাৰ লগত এতিয়া মোৰ নাই চ' প্লেন নোহোৱা কামত এনেকুৱা হয় আৰু বৰ্তমান বহি আছোঁ আৰু জিৰণি কোঠাত চ' এইটো কাউণ্টাৰ ইয়াতে গৈ কিনে টিকট কাটিব লাগিব আমি তো ফাইনেলি টিকট পালোঁ এতিয়া এণ্টাৰ কৰিম আৰু আমি অসম ৰাজ্যিক চিৰিয়াখানাৰ ফ্ৰণ্টখিনি হয় একদম পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক সামাজিক দূৰত্ব বজাই ৰাখক মাস্ক পৰিধান কৰক ইয়াতে কিবা আছে নেকি বান্দৰৰ চাউণ্ড এইবিলাক তাৰপাছত ৱাটাৰমেলন এটা হেৰি আছিল নেকি ক'ল্ড ড্ৰিংকছ আছিল নেকি দুটা দিলোঁ আৰু তাৰ 40 টকা 80 টকা মাৰ্গাৰিটা ভেজ পিজ্জাটো ধৰ তোৰ ৰেগুলাৰ চাইজ আছিল 260 টোটেল হ'ব লাগে 340 খাই চাই ল'লোঁ পে'মেণ্ট দিবৰ কাৰণে মই কিবা টকা হয় 400 টকা লৈ মই দিম আৰু পে'মেণ্টটো মই ওলাই গুচি আহিলোঁ বাহিৰত ওলাই গুচি আৰু পাছত কি ভাবছোঁ কি হয় কম হ'ব বুলি 680 টকা নেকি 680 নে 780 680 টকা চ' এইটো এতিয়ালৈকে আচল ৰিয়েল এনিমেল দেখাই নাই এইবিলাক মূৰ্তিবিলাকে চাই আছোঁ বাৰু ৰিয়েল এনিমেল ক'ত দেখা পাম এতিয়া মূৰ্তিয়ে দেখি আছোঁ মানে মই ইয়াতে একো চিনি নাপাওঁ ই মানে জানে গোটেইখিনি কিন্তু ই বৰ্তমান লাইনত আছে কি হ'ব এই বা এনজয় ফূৰ্তি কৰি থাকিব লাগে পতি পত্নী একদম ফূৰ্তি কৰি আছে চাইলেঞ্চ প্লিজ গতিকে ইয়াতে চাইলেঞ্চ মেইনটেইন কৰি ৰাখিব চ' এইটো চাইডে আমি কি দেখা পাম হৰ্ণবিল লায়ন টাইগাৰ একুৱাটিক বাৰ্ড ৰেপটাইল হাউচ হিপপটামাছ এই তাত যে দেখিছিল মানুহকেইটা তাতে জোলনা খেলি আছিল সেইটো মানে বাচ্ছাৰ কাৰণে হয় ত' মানুহবিলাকে পুলিচে দেখা পালে মানা কৰিলে এইটো বাচ্চাৰ চ' আমি ফাৰ্ষ্ট জানুৱাৰী চাবলৈ গৈ আছোঁ আফটাৰ এ লং টাইম দিছ ইজ দ্য জিৰাফ এইটো জিৰাফ হয় চ' এতিয়া পাগলি আছে জিৰণি লৈ আছে
চ' পৰিৱেশখিনি কেনেকুৱা লাগিছে গুৱাহাটীত যিহেতু বাইক লৈ সদায় আহিব পৰা নাযায় সেইটো কাৰণে একেলগে মানে যিখিনি গুৱাহাটীত চাব লগা বস্তু আছে অলপ অলপ চাই যাওঁ হা চ' এইটো হৰ্ণবিল ধনেশ পক্ষী দেখিছে এইটো হৰ্ণবিল হয় এইটো এটা ভিডিঅ' দেখিছিলোঁ কালি নে পৰহি মানে এটা হৰ্ণবিলক মানে খুব বেয়া অত্যাচাৰ কৰি মাৰিছে একদম চ' খুব বেয়া লাগে সেইবিলাক পৰিস্থিতি দেখা পালে খুব বিলুপ্তিৰ পথত আছে এইবিলাক আৰু প্ৰকৃতিক বস্তু মৰম কৰিব লাগে চ' এদিন এইবিলাক নোহোৱা হৈ যাব আৰু এইবিলাক যেতিয়া নোহোৱা হ'ব ন এইটো মূৰ্তি যেন লাগে কি ধুনীয়া লাগে দেখিছে মানে কাঠৰ সজাই থোৱা চৰাই যেন লাগে কিন্তু ঘূৰিলেহে গম পাই যে এইটো চৰাই হয় এইটো বহুত হেৰি সুন্দৰ চৰাই দেই নামটো পাহৰিলোঁ এই চৰাইটোৰ নামটো পাহৰিলোঁ দৰিক দৰিক বুলি কয় এই দৰিক আমাৰ ওচৰতে চৰাই এইটো এটা কণী কেতিয়াবা এইটো হ'ল কলা শগুন দেখিছে এই শগুন নহয় ইগল 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 ভাইজি এইটো ইগল দেখিছে ইগল বগা শগুন দুটা আছে কিবা কিবা খানা আনিব লাগিছে তাতো দিব নোৱাৰি ন দিয়া মানা আছে চাগে ত' এইটো শগুন হয় বগা শগুন ত' হুদুৰ মাতটোহে শুনো হুদু আৰু ফেঁচা দেখা দেখাই ন খালি চাইজ ডাঙৰ সৰু চ' এইটো হুদু হয় এইটো দেখিছে এইটো এটা হুদু হয় মানে বৰ্তমান শুই আছে চ' হুদু আৰু ফেঁচা একে দেখোন প্ৰায় মই হুদুটো অলপ বেলেগ চৰা বুলি ভাবিছিলোঁ চ' এইটোতো ফেঁচাই হয় ডাঙৰ প্ৰজাতিৰ ঔল হয় কৈছে ব্ৰাউন ফিছ ঔল চ' এইটো এটা ঔলে হয় মানে ফেঁচাই হয় ডাঙৰ ফেঁচা আৰু এইটো এটা ত' হুদু মই বেলেগ বুলি ভাবিছিলোঁ একচুৱেলি আগতে এইবিলাক কি চৰাই লাভ বাৰ্ড এইটো মইনা মইনা এইটো এটা মইনা হয় ফুল মইনা এইটো এটা কাছ দেখিছে এই দুটা কাছ গছডালৰ গোৰটো দুটা কাছ আছে ইয়াতে খানা পানী দি থৈ দিছে ধুনীয়াকৈ তিনিটা আছে নেকি মই দুটা দেখিছোঁ অঁ তিনিটা আছে ডাব্বা ব্লু এণ্ড য়েলো মেকাও উইচ আই উড লাইক টু থেংক কি ধুনীয়া চৰাই দেখিছে এইটো এটা একটা চৰাই পোহা দেখিছোঁ দেই ক'ৰবাত ক'ৰবাত পোহে কিছুমানে ৰূপালী দৰিক এইকেইটা এইটো চব ডিজিটেল হৈছে দেখিছে ডিজিটেল বাথৰুম আমি কি কি চালোঁ ধনেশ চালোঁ জিৰাফ চালোঁ হ'লেও এতিয়া আমি চাম পক্ষী গৃহ প্ৰৱেশ হাপা চ' এইটো হাপা দেখিছে মেকুৰীৰ নিচিনা আপোনালোকক এতিয়া কৈ থলোঁ ভিডিঅ'টো অকণমান দীঘল হ'ব যিহেতু চিৰিয়ালখন বহুত ডাঙৰ আছে চ' হয়তো মই ভিডিঅ'টো পাৰ্ট 1 পাৰ্ট 2 হিচাপত মানে আপলোড কৰিম চেনেলত আৰু পাৰিলে এটা মইনা ভাত কয় ময়ূৰ হেৰি ভালুক চালুক ক'ত আছে আগত আছে আৰু তো ইয়াতে ময়ূৰ আছে কিন্তু ৱেইট কৰিব লাগে মানুহ লিমিটেড হিচাপত যাব দিয়ে তাৰমানে চ' ইয়াতে আৰু বেছি ৰখি নাথাকোঁ আৰু বহুত জেগা ঘূৰিব আছে যিহেতু মোৰ আগতে দেখিছোঁ বহুত দেখিছোঁ ময়ূৰটো দেখা নাপালেও কথা নাই বাৰু যাওঁতে গাড়ী চলাব লাগে মই নৰোঁ আৰু মানে সন্দি থাকে মালকেইটা এইটো ময়ূৰে আছে আৰু কিবা বেলেগ আছে ময়ূৰ আছে কুলি আছে আমি দেখাই দি থকা বস্তু এতিয়া আছে তাতে ময়ূৰে আছে পিঞ্জিৰাটোত দিন দিয়ে তই দেখা নাপালি ই তাত এইবিলাক ভাতই চব তাতে দেখিছে ভাতো এন্দুৰ সেনেকৈ মিলি কিনে খা আছে আৰু কিবা কিবি আছে এইটো ময়ূৰৰ মাত দেখিছে ময়ূৰৰ মাতটো ভাল লাগে ন ময়ূৰ ভাতো সেইবিলাক আছে চ' সেইকেইটা তাত পহু দেখিছে এইটো ফ'কাছ কৰ চ' এইটো এটা নদী হয় পহুৰ জাগা এইটো এটা নদীটোৰ পাৰত এইটো নদী মতলব নদী নহয় এইটো পাহাৰৰ পৰা পানী নামি অহা সেই আৰু এটা জুৰি টাইপ আৰু মানে জীৱ জন্তু সেনে ইয়াত পানীটো খাব পাৰে তো এনেই ইহঁতে খাবৰ কাৰণে এই তাতে শুনি গৈছে ঠাণ্ডা ল'ব গৰম দেখিছে গৰম ইহঁতৰ বেয়া গৰম লাগছে ঠাণ্ডা ল'বৰ কাৰণে তাতে বাগত দিছে কি মজা
চ' এইফালে বহুত আছে বহু আৰু মানে জংঘলত সোমাই আছে পাহাৰৰ সিফালে হেৰি আছে চাগে বাউণ্ডেৰী আছে বাউণ্ডাৰী চৰা হৈ আছে ঘৰত নি পুহিব পাৰিলোঁ যদি চ' এইফালে এণ্ট্ৰি প্ৰহিবিটেড প্ৰৱেশ নিষেধ বাকী চৰা বান্ধি ধৰিছে কাউৰীটো আপোনালোকে এনে চাব পাৰে ন' পাছ গুৱাহাটীত কাউৰী স্পেচিয়েল কাউৰীৰ গোটেই প্ৰজাতি গুৱাহাটীত আছে নে নাই আছে তাত বহুত চৰা আছে এইকেইটা মইনা হয় চ' মৰ্ণিং টাইমত মানুহটো অলপ কম থাকে হয়তো পিছৰ ফালে বহুত আহিব এতিয়া পৰিৱেশটো ভাল লাগিছে একদম ঠাণ্ডা পৰি আছে চ' ঘূৰি কিনে মানে গৰম বেছি লগা নাই ভালো কি ভালো এভেনৰ নেকি ভেন্দি দেখা নাই এই পিনে দিছে এই পিনে আৰু আছে আগত চ' এইটো এটা ভালুক দেখিছে আগত আছে আৰু এইটো এটা ভালুক হয় আৰু ওৱান দেখা হৈছিলে বেৰা দিছে দেখিছে কটা আহিব নোৱাৰে ঘোং আছে জলহস্তী আছে ত' এইটো হিপপটমাছ নাম যেনেকুৱা এনিমেলছ এনেকুৱা তিনিটা দুটা আছিল এইটো এইকেইটা সিফালেও আছে তিনিটা আছিল চ' দিছ ইজ দ্য হিপপটমাছ পানীত উঠা কেনেকৈ লৈ এটা তাকে ভাবোঁ সিহঁতৰ আছে হেৰিটো পানীতে থাকে এটা খাই কি মানে পানীটো অক্সিজেন থাকে ন তাত পানীৰ পৰা অক্সিজেনটো কালেক্ট কৰিব পৰা ক্ষমতাটো আছে আৰু সিহঁতৰ তেনেকৈ মাছৰ আছে চ' ইউ আৰ গোয়িং টু চি দ্য ঘোং ব্লেক পেন্থাৰ ডেট ইজ কল ব্লেক পেন্থাৰ কথা মনত পৰিলে মানে কলি যিটো এক্টৰ আছিল মনত পৰে মুছলিম এক্টৰজন এই এভেঞ্জাৰৰ একদম শ্বুট কৰে আৰু তাক ব্লেক পেন্থাৰত বাকীবিলাক ইমান শ্বুট নকৰে দিন সেইটো দেখিছা এইটো ঘোং হয় দেখিছে ঘোংটো অলপ বাঘতকৈ সৰু হয় নে ডাঙৰ হয় ইয়াত চ' আমি অহাৰ কাৰণে ওপৰত উঠিছে এইটো এটা ঘোং হয় দেখিছে ফ্ৰণ্টত খং উঠিছে চাগে দেই এইটো ঘোং মানে জলহস্তী এটা মাটিৰ পৰা মানে এটা নামিব আছিল কিমান এইটো প্ৰায় গড়ৰ সমানে গড় আৰু এইটো চেম চাইজৰ কাণে চানে পানী চানী নোসোমাই নেকি ৰে তাকেইটো এই বাগেৰি গ'ল গাড়ী পানীত সোমাই গ'ল পানীটো এক্সচেঞ্জ কৰে নাই কি কৰা আৰু এতিয়া মানে বেছি টাইম মাটি থাকিব নোৱাৰে চ' আপোনালোকে কেমেৰাত দেখি কিনে কেনেকুৱা ফিল কৰিছে নাজানো মানে অৰিজিনেলি মানে চাই থাকিবৰ মন যায় আৰু এনেকুৱা সিহঁতৰ মানে মুভমেণ্টগিলাখান ভাল লাগে কিবা এটা নাহৰ ফুটুকী বাঘ আমি চাবলৈ গৈ আছোঁ বৰ্তমান এণ্ড দিছ ইজ কল্ড ইন ইংলিছ নাম নে এইটো হেৰি নাম চাইণ্টিফিক নেম চাগে কমন লিঅ'পাৰ্ড নাজানো আৰু চ' অলপ ভাগো আজি জিমত যোৱা নাই হৈ যাব कहाँ पर है वो देखो ये देखो अंदर है कोई वो देखो दुटा अंदर देख दिखा नहीं क्या वो उस रूम के अंदर दिखा नहीं চ' দুটা তাত আছে আপোনালোকে দেখিছেনে নাজানো মানে বহুত জাল আছে তাৰ মাজেদি দেখা পোৱা সম্ভৱ নহ'ব সেই অকণমান দেখিছেনে একদম মাজৰ স্ক্ৰীণখনৰ মাজত দুটা তাত বহি আছে আমাৰ ফালে চাহ আছে পুৰা একদম ফটোগ্ৰাফিক মোচনত ভাগৰ লাগি গ'ল এই চিৰিটো বগাই আহিলোঁ আই এম পেণ্টিং নাও এতিয়া ভাগে এতিয়া ৰলি আৰু খাব লাগিব মোবাইল কিমান দীঘল দেখিছে নাজানো মস্ত দীঘল হৈ গ'ল এটা চলা এই হ'ব নোৱাৰা
ओके देखते हैं। ভালুক দেখিছে এইবিলাক এইটো ভালুক ইয়াত চাই ভালকে দেখছো এই তিনিটা দেখা পাৰ পৰা চ' এইটো আৰ্টিফিচিয়েল গুহা হয় ইয়াত মানে ইয়াতে থাকে ইপিনৰ পৰা মানে ফুডটো দিয়া হয় ফুল প্ৰটেকশ্যনত মানে এনিমেলবিলাক ফুল ফেচিলিটিখিনি দি দিয়ে বাট সিহঁতৰ মেইন ফেচিলিটি যিটো নেচাৰেল ক্লাইমেটটো সিহঁতে সেইটো নাপায় আৰু দে আৰ নট ফ্ৰী ইয়াতে কি আছে লিঅ'পাৰ্ড কেট এইটো দেখিছে হেল্ল' উইণ্ড'ত হেল্ল' এইটো মূৰটো অলপ দেখিছে এইটো কি হয় কেংগাৰু টাইপ দেখোন এইটো এনিমেল নাম নাজানো দেই চ' এইটো কি এনিমেল কোনে জানে ক'ব মই নাজানো নামটো হয়তো ক'ত বেনাৰত লিখা আছিল বহুকেইটা আছে হা নিগনি বহু অঁ চ' এইকেইটা পহুৱে হয় দেখিছে নাম হ'ল ইহঁতৰ নিগনি বৌ মাউচ ডিয়াৰ আৰু ইয়াৰ চাইণ্টিফিক নেম ট্ৰেগুলাছ নিগ্ৰিকেন্স ইয়াতে শগুন আছে হিমালয়ান গিফন শগুন এইকেইটা দেখিছে খুব ডাঙৰ হয় ইয়াৰ পৰা মানে কেমেৰাত বহুত সৰু দেখিছে বাট আমাৰ বডিটোৰ আধা চাই যাব আৰু খুব ডাঙৰ হয় এইকেইটা চ' এই ঠাণ্ডা বতৰটো মোৰ মানে দৌৰি দৌৰি ভাগৰ লাগি গৈছে একদম চ' দেখিছে একদম ঘামি গৈছোঁ একদম দৌৰি যিবিলাক যোনটো অকণমান মানে ডেঞ্জাৰ হয় এনেকুৱা মানে নলা আছে যাতে সিহঁতে জাপিয়াই উঠি আহিব নোৱাৰে পেনথেৰা লিঅ' চাইণ্টিফিক নেম লায়নৰ সেইটো এটা গুহা হয় লায়নটো কিয় ক'ত আছে ইয়াত দুটা গুহা আছে এইটো শিলৰ ভাগত আছে থিয় হৈ দেখিছানে অঁ এইটো শিলৰ ভাগত আছে হেৰি মাইকী আছে 4-5টামান আছে ক'ত গ'ল চ' আমি দেখিছোঁ বাট কেমেৰাত দেখা পায় নে নাপায় চাওঁ বাৰু খুব মানে এইটো দেখিছে কেমেৰাৰ লেন্সখনৰ মাজত চাওক চ' এইটো এটা মানে এইটো মাইকী চাগে আৰু আছে চাগে জংঘলত সোমাই আছে যিহেতু এৰিয়াটো অলপ ডাঙৰ এটাৰ কাৰণে ইমান ডাঙৰ এৰিয়া নিদিয়ে বাকীবিলাক দেখা পাইছোঁ বাট সিংহটো মানে ডাইৰেক্টলি দেখা নাই সিংহটো জংঘলত সোমাই আছে বৰ্তমান চ' এতিয়া নিজৰ ইচ্ছাত আৰু অলপ ঘূৰি আছোঁ চ' এতিয়া এনেকুৱা অৱস্থাত বেছি ছেটিছফেকশ্যন পায় তেতিয়া মানে কি চাহটো যেনেকৈ লৈ যায় স্কুলত মানে ভ্ৰমণত আহিলে চাহটো যেনেকৈ লৈ যায় সেনেকৈ যাব লাগিব হা কিয় আবে দে তোৰ ৰুমাল নাই মোৰ ৰুমালখন এৰি থৈ আহিলোঁ অলপ বাছ ওলাই আছে কিন্তু হোৱাট এ বিউটিফুল নাজাৰা কি ধুনীয়াকৈ জংঘলৰ মাজত এইটো মানে একদম চবচে ভাল লগা দৃশ্য এইটোৱে দেখিলোঁ একদম ফটোগ্ৰাফিক মোমেণ্টো আছে চ' দেখিছে এইটো চ' এইটো এটা দেখিছে বাঘ মোৰ পিছফালে এইপিনে দি দেখা পাম চ' এই দুটা গড় দেখিছে দোস্তি খৰ্গটো নাই দেখোন ইয়াৰ খৰ্গটো গজি আছে আৰু হয়তো সৰু চাগে এইটোৱে কাটি নাই নেকি ইয়াতে মই খৰ্গটো আৰু অলপ ডাঙৰ শিং টাইপত থকা বুলি ভাবিছিলোঁ খৰ্গটো কিবা ক'ব বিচাৰি আছে ইয়াৰ পিঠিৰ ওপৰত উঠিলে বিচাৰিব পাৰিম ই ঘূৰিব নোৱাৰে এইটো বেক চাইডে ষ্ট্ৰেট ঘূৰি যাব লাগিব চাবি দেখিছে ষ্ট্ৰেট ঘূৰিব লাগিব এইটো নতুনকৈ আনিলে কিবা আগতে নাছিল ত' গড়কেইটা মানে বেছি ওচৰত দেখা পালোঁ বাকীকেইটা অলপ দূৰৰ পৰা দেখা পাইছোঁ গড়টো দেখা পাইছোঁ ভালকৈ তাৰপিছত ভালুকটো দেখা পালোঁ ভালকৈ বাকীগিলাও দেখাব চাই আছোঁ বাৰু এইকেইটা হ'ল নীল গাই
ইংলিছত কয় বছ লেফাছ ট্ৰেগো কেমেলাছ। বছ লেফাছ ট্ৰেগো কেমেলাছ এইকেইটা ফাৰ্ষ্ট টাইম নামো শুনিলোঁ, ফাৰ্ষ্ট টাইম দেখিলোঁ এনেকুৱা। চ' এইকেইটা অলপ সৰু সৰু হয়, কিউট কিউট। এহেজাৰ অলপ চৈতান আছে তাৰমানে, ঘূৰি ফুৰা বিচাৰে, দেখিছে মানে চানা আৰু ইহঁত অলপ। ইয়াতে চাহ আছে, চানা পঢ়িলে অলপ বেছি ভাল লাগে, ইয়াত বেছি চটবটীয়া অলপ। বল এইটো কি প্ৰকৃতি শিক্ষণ কেন্দ্ৰ, সেইটো নো এণ্ট্ৰি ন? এইকেইটা ডাঙৰ দেখছা, এইকেইটা তাতকৈ ডাঙৰ অলপ। হৰিণা, ইমান হৰিণা আছিল, কি হ'লে কেইটা হৰিণা আছে নেকি? খিনাইছি নে এনেকুৱা, ইয়াৰ হাত দি ওলাই গৈছে দেখোন, 2, 4, 5, 6, 8 ক'ত খিনা ঘৰ এইটো? এইটো খিনা ঘৰ তাকেতো হাত দি দেখোন ওলাই গৈছে নে, ইমানে ডাঙৰ থাকে আদি। ইয়াৰ পিঠিত উঠি লওঁ পানীত নামছিল পাইছোঁ, উঠি আছে মাটিত বাগিছিল। এই বেকচাৰি নাথাকে কেনেকুৱা। চ' বডিটো চাওক, ভালকৈ অবজাৰ্ভ কৰি ল'ব পাৰে। চাল টুকুৰা কিমান দেখা হ'ব, আন্দাজা ল'ব। গৰৰ চাল ন, চাল খেলি পেলাই নাযায় ইয়াত ন? এই গাটোতো বৰ ডিজাইন গোটাই ন, বেলেগ ডিজাইন। ডিজাইন আকৌ বৰ আকৌ ষ্টাইলিছ ডিজাইন হ'ব। কিবা হেৰি পিন্ধি আনবা, কবচ চচ পিন্ধি এই ধুতি পিন্ধি আনবা, এই তাৰ নাচাগে তাকেতো ঘৰত ডিজাইন ভাল লাগে। কিবা ইয়ে বেছি ধৰিব পাৰে নেকি? ইয়ে চবচে বেছি ধৰিব পাৰে ইয়ে নে? তো ইয়াতে মানে অনলি জীৱ জন্তু চোৱাই নহয়, গছ গছনিও চাব মানে ভাল লাগে, ধুনীয়া গছৰ পৰিৱেশ এটা পায়। তো এইকেইটা নল গাহৰি হয়, সৰু আমাৰ এই গাহৰিতকৈ সৰু হয় ন? পৰকুলা চেলভানিয়া ইংলিছ চাইণ্টিফিক নেম। তো মোৰ বেক চাইডে শিয়াল আছে, গতিকে শিয়াল আৰু ক'ত চাব যাওঁ, আমি দেখিয়ে থাকোঁ। এইটো উট পক্ষীয়ে ন? কিন্তু ইয়াতো বহুত হৰিণাই চাগে ন এইকেইটা? অঁ হৰিণাই দিয়া। চ' এইটো একেবাৰে ওচৰত দেখিছে। বান্দৰ এইকেইটা বান্দৰ নলেবি মোৰ ষ্টাইলটো ভাল লাগছে। মানুহে নাখায় কাৰণে নমাব আৰু। ঘৰিয়াল চাইজ 270 to 500 চেণ্টিমিটাৰ থাকে, ৱেইট থাকে 160 kg। এইটো দেখিছে? গমেই নাপায় ঘৰিয়াল যি আহি আছে, এবাৰ পিক আপ দিছে উঠি ওপৰত। চ' এইটো ঘৰিয়াল আকৌ ডাউন হৈছে। দেখিছে পানীৰ হাৱাই নিঠে দেখে না, পানীৰ হাৱাই নিঠে, কিমান শ্ল' মুভমেণ্ট। কৈ তই নিমি যাব লাগে। ক'ত ঘূমি আছে? এই বগা পাইপডালৰ চিধা চাওঁ সেইটো চাইডে। অঁ গমেই নাপায় তই যে ঘৰিয়াল যে নামলি কেইটামান আছে? এই ইয়াতে আছে 5টামান আছে। দেখিছেনে পানীৰ লচৰে নাই, ইয়াতে নামে ন আমাৰ লগত ধৰিব। এই এটা মানে উঠি আছে কেইটামান, এই সেইটো এটা 5টা, সেইটো এটা 6টা, এই বহুত আছে। এই এটা এইটো এটা ঘৰিয়ালটো আঁকি চিঙি দিয়ে কৰাই আছে নেকি? চ' সেইকেইটা অলপ বেলেগ আছিল, এইকেইটা অলপ বেলেগ। এইটোক মাগাৰ বুলি কয়। মই ডিফাৰেঞ্চটো বুজি নাপাওঁ সিহঁতৰ কি ডিফাৰেঞ্চ। কুম্ভীৰ ঘৰিয়াল ডিফাৰেঞ্চ কি নাজানো ইহঁতৰ। ইহঁত 7 to 10 feet থাকে আৰু ইহঁতৰ কেজি 150 to 350, সেইটোতকৈ বহুত বেছি ইহঁতৰ ৱেইট। ইমান কেজি থাকে না, ইমান ডাঙৰ না 350 নাই
80 মানৰ আছে আকা ডাঙৰ পিনে এটা এটি হিল পাৰিম আপোনাৰ সি দাংবা দিলে দাংবা পাৰিম সিটো দাংবা নাদে মোক হা ডাঙৰ কে দিব সি 50 কেজি হ'লেও একটা জোৰত ধৰি থাকিব 50 কেজি কৰা সি 50 কেজি হ'লেও মোক খাওনাই মাৰিব নৰা খাই মাৰিব তো আগতে সাপ চাবা আহিছিলোঁ কিন্তু বহুত ঘিনা লগা আছিল বাছ আছিল সুন্দৰ গাড়ী চলো বিয়া বাৰ্মাছ পাইথন ভিটিটেটাছ চাইণ্টিফিক নেম হয় ইয়াৰে অজগৰ যিটো আমি অসমীয়াত বুলি কওঁ কেৰেক্টাৰিষ্টিক চাবকিউৰ স্কেল 17 বহুত কিবা কিবি হিচাপ আছে আপোনালোকে পঢ়ি চাব পঢ়ি চাব মই দেখা দিছোঁ এতিয়া বঢ়িয়া দেখা হ'ব ন Spitting in the Assam State Zoo premises is unlawful and liable to fine. Koi, এটা নাই চোন এই আন্দাল গাঁৱত আছে না এই গ্লাছখনৰ ফাকত চাব পাৰোঁ আছে ডাঙৰ আছে আন্দাল লৈছে কাম আছে তো এইটো এটা আৰু ভিতৰ ফালে আছে চাগে আন্দাল কি খাব চুঙা হাফ তো এইডাল এডাল চটি থাকা চুঙা হাফ কালাৰ চানা কি কালাৰ একদম ব্ৰাইট এণ্ড লাইট কালাৰ দিছ ইজ দ্য কিং কোব্ৰা ন কিং কোব্ৰা ও মালকেইডাল ডাঙৰ আছে লাষ্টটো অলপ অস্পষ্ট আছে চ' মোৰ স্কিনখনৰ মাজতে এডাল খাব দেখিছে দিছ ইজ দ্য অজগৰ এতিয়া কি আছে বিল বল পাইথন ৰেগিয়াছ এখন ৰেগিয়াছ লিপি এইবিলাক খৰতৰা ফুল দেখোন ইয়াতে সোমাই আছে চাগে এইটো এইটো কয় নীলালি গোম্বা ধুন্দুলি ভেটি হয়তো আমি কাণ হেৰি বুলি কাণ হালা বুলি কওঁ নহয় ধুন্দুলি ভেটি কাণখালা নহয় এনেকুৱা এটা সাপ আছে বামনা সাপ বুলি কয় যে সেইটো নেকি নহয় এইটো নহয় বামনা সাপ নিচিনা কিন্তু এইটো বামনা সাপৰ নিচিনা নহয় নাই একেই বামনা সাপ যেনেকুৱা আধা কাণ হালা নিচিনা চকৰে ভেটি জলপহীয়া অজগৰ জালপেহা বুলি কওঁ জালপেহা বুলি কয় যে জালপেহা অজগৰ ইয়াতে আছে হলাবৰীয়া বা হুলেবেৰীয়া বাইৰস ইণ্ডিয়ান ৰেড স্নেক মাকোচা মিকোচা চ' এইটো সাপটো দেখা নাই বাৰু ক'ত আছে ওপৰত আছে এইবিলাক এই মনত আছে নে পথাৰত দি খেদে ওপৰত আছে এই তামাম খেদে হয় তামাম নেকি দি খাবে হুলেবেৰা চ' এইকেইটা চাওক কি হয় এইকেইটা হাঁহ নহয় একচুৱেলি এইকেইটা কি বুলি কওঁ সেইটা নামকেইটা নাজানো হাড়গিলা নেকি বগা হাড়গিলা কমেণ্ট কৰি জনাব তাতে বেনাৰ আছে ক'ৰবাত আছে চ' ইয়াৰ নামটো হয় ৰজি পেলিকানাছ অনক্ৰটেলাছ অ'কে বাকীখিনি পঢ়ি চাব আপোনালোকে স্ক্ৰীনশ্বট মাৰি যদি জানিব বিচাৰে বেছিকৈ ইহঁতৰ ফুটৰ তলত এটা মোনা আছে ডাঙৰ প্ৰজাতিৰ চৰাই হয় চ' আহি আমি প্ৰায় শেষৰ ফালে অৱস্থিত হৈছোঁ আৰু গোটেই চিৰিয়াখানাখন প্ৰায় ঘূৰিলোঁ 90% ঘূৰিলোঁ চাগে ন চ' লাষ্ট এইকেইটা দেখা পাইছোঁ চ' এওৰা ইনষ্ট্ৰাক্টৰ মানে মই নাজানো চিনেমাখন চিনি নাপাওঁ মই সিহঁতে গোটেই ঘূৰা নাগিল হয় চাগে বা ঘূৰিলেও বহুত সময় লাগিল হয় চ' এজন জনা মানুহ থাকিলে কি হয় গোটেই চিৰিয়াখান মানে কম টাইমৰ ভিতৰত ঘূৰিব পাৰি আৰু চোৱাতটো সুবিধা হয় মানে কম টাইমত মেনেজ কৰিব পাৰি গোটেই চিৰিয়াখান কভাৰটো মাৰিব পাৰি চ' আৰু কিবা আছেনে চাওক আৰু এতিয়া ব্লগটো সমাপ্ত হোৱা নাই এইটো এটা ঘূৰিয়াল হয় দেখিছে এইটো তই যে কৈছিলি যে জোঙা বুলি মুখখন এলিগেটৰ নেকি এইটো এটা তই নেকি এহঁতৰ প্ৰতি ইমান ভয় নালাগে চাগে নালকে দি দাঁত নাচাগে একবাৰ মুখখন নহয় এহঁতৰ মুখখন ডাঙৰ নহয় ইমান ইয়াতে ডাঙৰ বস্তু সোমাব নোৱাৰে মাছ চাছে খাই চাগে তো এইখন পাৰ্কো হয় ইয়াতো মানে গোটেইখিনি ঘূৰা হোৱাৰ পিছত অলপ জিৰণি ল'ব পাৰে বাচ্ছাৰ লগত অলপ টাইমটো স্পেণ্ড কৰিব পাৰে ঘোঁৰা হেৰি থেকে শুকাই আছে লগতে
চ' আৰু কেতিয়াও ঠিক নাই এইবিলাক বাৰে বাৰে আহিও ভাল নালাগে ন মানে এই যিটো আজিৰ ভাইবটো সম্পূৰ্ণ নহয় যাব বুজিছা না আমাৰ তো বাই বাই চিৰিয়াখানা চ' চিৰিয়াখানাৰ পৰা টাটা বাই বাই কিবা খাবি নেকি চ' অলপ ভাগৰ লাগিছে চাবি খোৱাৰে অতকৈ দাম নপৰব আইচক্ৰীম খাওঁ নেকি আইচক্ৰীম পাৰিছে চ' ভাগৰ লাগছে কিবা আইচক্ৰীম চাইচক্ৰীম খাই লওঁ সুধি আছে চ' দুটা লৈ ল'লোঁ পানী লওক বটল ল'ব পাৰি ৰেড বুল ল'বি এইটো ল'বি বেছি হোৱা নালাগে 2 দিন কেতিয়া ফল লাগে 2 দিন 5 বছৰ বেছি হ'লে বেমাৰী নহয় ৰহুনো কিবা উগৰ আহি আছে বহুত ৰহুন বেমাৰী কি মাৰিছে দা জল্দি খা শিক্ষা লাগে দেৰি হৈছে তো এতিয়া আৰু মানুহ অৱস্থা হৈ গৈছে একদম গাটো বেয়া লাগি আছিল গোটেই চিৰিয়াখানাখন ঘূৰি তো কিবা অলপ খাই ল'লোঁ অলপ গাটো ভাল লাগিছে এতিয়া চ' এতিয়া আৰু ব্লগটো সমাপ্ত কৰিলোঁ চিৰিয়াখানাৰ চ' আশা কৰিলোঁ আপোনালোকে ভাল পালে আৰু ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব গতিকে বাই একদম পূৰা গেছ হৈ আছে চাফা হৈ গৈছে